আর ডক্টর সমীর আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ সোশিয়াল সার্ভিস সেক্রেটারি তেখেত দুজনের মানে অশ্লীল ভিডিও আমার মোবাইলত সম্প্রচার হয়। हेलो फ्रेंड्स मैं दिलदार और आपलोगे चाই আছে নাঘাৰী এন্টাৰটেইনমেন্ট। আজিৰ এই ভিডিঅ'টোত কথা পাতিম এফ.এ. আহমেদ মহাবিদ্যালয়ৰ এটা ভিডিঅ' ক্লিপ সম্বন্ধে। এফ.এ. আহমেদ মহাবিদ্যালয়ক লৈ যোৱা দুদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আলোচনা হৈছে, বিভিন্ন ধৰণৰ কথা ছ'চিয়েল মিডিয়াত আহিছে, যিবিলাক কথা সম্বন্ধে আলোচনা কৰাটো বহুত বেছি প্ৰয়োজন। মই এফ.এ. আহমেদ মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে যদি এই বিষয়ত আলোচনা নকৰোঁ তেতিয়াহ'লে নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। আজি এই ভিডিঅ'টোত এফ.এ. আহমেদ মহাবিদ্যালয়ৰ সেই ভাইৰেল ভিডিঅ' সম্বন্ধে কিছুমান কথা ক'বলৈ চেষ্টা কৰিম, যিবিলাক শুনাৰ পিছত আপোনালোক সকলোৱে ভাবিবলৈ বাধ্য হ'ব যে এইবিলাক কি হৈ আছে, আসলতে কি সঁচা কাহিনীটো কি বা সমাজখনত কি হৈছে, সকলোবোৰ কথা আপোনালোক সকলোৱে ভাবিবলৈ বাধ্য হ'ব। তো বেছি দিন নকৰি বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এফ.এ. আহমেদ মহাবিদ্যালয়ত হঠাতে হুলস্থলীয়া পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক ধৰণৰ হুলস্থলীয়া পৰিৱেশ। মহাবিদ্যালয়ৰ এজন প্ৰবক্তাক ছাত্ৰ ছাত্ৰীসকলে বেয়াকৈ পিটন দিলে, পুলিচ আহিলে, প্ৰবক্তাজনক পুলিচে লৈ গ'ল। এনেকুৱা ধৰণৰ এক গৰম পৰিস্থিতি, বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল। ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ হুলস্থুল, নিউজ চেনেলবিলাকে সেই কথাবিলাক মানে সম্প্ৰচাৰ কৰিলে। গোটেই অসমত এক ধৰণৰ পৰিস্থিতি যে মহাবিদ্যালয়ৰ এজন প্ৰবক্তাৰ লগত মহাবিদ্যালয়ৰে এগৰাকী ছাত্ৰীৰ লগত অবৈধ সম্পৰ্ক, আৰু যাৰ ভিডিঅ' ক্লিপবিলাক ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে প্ৰচাৰ হৈ আছে। বিভিন্নজনে বিভিন্ন ধৰণৰ কথাবিলাক ক'লে, বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য দিলে, কিন্তু আন এটা ভিডিঅ' ক্লিপ হঠাতে ভাইৰেল হৈ গ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ক্লিয়াৰিফিকেশ্যন দিলে যে সেই ভিডিঅ'টোত যিগৰাকী মানে ছোৱালীক দেখা গৈছে সেই ছোৱালীজনী সেই কলেজৰ ছাত্ৰীয়ে নহয়। মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সমীৰ আলী ছাৰৰ ভিডিঅ'খনত যিখন ভিডিঅ' ভাইৰেল হৈছে সেইটো ভিডিঅ'ত থকা ছোৱালীজনী আমাৰ মহাবিদ্যালয়ৰ নহয়। আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা এটা স্পষ্টীকৰণ দিলে যে তেওঁলোকে ভিডিঅ' ক্লিপটো ভালকৈ নাচাই তেওঁলোকে প্ৰবক্তাজনৰ ওপৰত মাৰপিট আৰম্ভ কৰিলে আৰু এক ধৰণৰ ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিলে। ভিডিঅ'ত থকা ছোৱালীজন আৰু ছাৰ আমাৰ ডক্টৰ সমীৰ আলী তেখেতে আছিল, কিন্তু আমি ভিডিঅ'টো ভালদৰে আচলতে দেখা নাই আৰু নেদেখি ছাৰৰ ওপৰত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব অনুভৱ কৰে। এতিয়া চাওক, কথাটো হ'ল এনেকুৱা ধৰণৰ যে কোনোবা এজনে কৈছে যে আপোনাৰ কাণটো চিলনীয়ে লৈ গ'ল, আপুনি আপোনাৰ কাণটো নোচোৱাকৈ আপুনি চিলনীৰ পিছত দৌৰা আৰম্ভ কৰিলে। ঠিক তেনেকুৱা ধৰণৰ ঘটনা এটাই হৈছে। ছাত্ৰ ছাত্ৰীসকলক কোনোবা এজনে কৈ দিলে বা কোনোবা এজনে ভাবিলে যে মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ লগত এজন প্ৰফেচাৰৰ সম্পৰ্ক আছে আৰু সেই ভিডিঅ'টো ভাইৰেল হৈছে। তেওঁলোকে ভিডিঅ' ক্লিপটো ভালকৈ নোচোৱাকৈয়ে এক ধৰণৰ ভয়ানক বা গৰম পৰিস্থিতিৰ সৃষ্টি কৰিলে। চাওক, প্ৰথম কথাটো হৈছে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোকে কিবা এটা কাৰুকাৰ্য কৰাৰ আগত এখন অঞ্চলৰ সকলোতকৈ উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী হয় এনেকুৱা ধৰণৰ যি কাৰুকাৰ্য কৰিলে এইবিলাক কৰাৰ আগত 100 বাৰ ভাবিবা যে তোমালোকে কি কৰি আছা, তাৰ কাৰণে সমাজত কেনেকুৱা ধৰণৰ মেছেজ গৈছে। আৰু যদি তোমালোকক মহাবিদ্যালয়খনৰ বাহিৰৰ কোনোবা তৃতীয় পক্ষই পৰিচালনা কৰি আছে তেতিয়াহ'লে পৰিচালিত হোৱাৰ আগত অলপমান ভাবিবা যে তোমালোক শিক্ষিত ল'ৰা ছোৱালী আৰু শিক্ষানুষ্ঠান এখনত আছা, শিক্ষানুষ্ঠানত থাকি শিক্ষানুষ্ঠানখনৰ বদনাম কৰিবলৈ এনেকুৱা ধৰণে উঠি পৰি লাগি প্লিজ তেনেকুৱা ধৰণে নকৰিবা। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই দুটামান কথা ক'ব বিচাৰিম যে আমি হ'লো শিক্ষিত সমাজ, আমি সমাজখনত যেনেকুৱা ধৰণে দেখুৱাই দিম, আমি আমাৰ ভৱিষ্যত প্ৰজন্মক যেনেকুৱা ধৰণে দেখুৱাই দিম, উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা ধৰণৰ কৰিব, সমাজখনত তেনেকুৱা ধৰণে এটা মেছেজ যাব। গোটেই গৰৈমাৰী অঞ্চলতে এক ধৰণৰ ভয়ানক পৰিস্থিতি, এক ধৰণৰ গৰম পৰিস্থিতি যে মহাবিদ্যালয়ৰ প্ৰবক্তা এজনৰ লগত ছাত্ৰী এজনীৰ লগত সম্পৰ্ক, সেই ছাত্ৰীজনীৰ কি মানসিক অৱস্থা হ'ব পাৰে বা সমাজখনৰ কি মানসিক অৱস্থা হ'ব পাৰে, সমাজখনত কেনেকুৱা ধৰণৰ এটা মেছেজ যাব পাৰে, এক ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে। আমি শিক্ষিত সমাজখনক যেন কোনোবাই পৰিচালনা কৰি আছে, আমি শিক্ষিত সমাজখনৰ মূৰত যেন একোৱেই নাই, আমাৰ শিক্ষিত সমাজখনক এক ধৰণে পৰিচালনা কৰিবলৈ চেষ্টা কৰি থকা হৈছে। আমি বোৰে কেৱল অশিক্ষিত মানুহৰ নিচিনা, মূৰত একো নথকা মানুহৰ নিচিনা কিবা এটা কৰি আছোঁ, কোনোবাই কৰাই আছে আমি কৰি আছোঁ, বা আমাৰ আগত যিবিলাক আহি আছে সেইবিলাকৰ আঁতিগুৰি একো নাজানি, সেইবিলাকৰ সত্যতা নাজানি আমি বোৰে যি মন গৈছে তেনেকুৱা ধৰণে কাৰুকাৰ্য কৰিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা ধৰণে কৰাৰ আগত আমি বোৰে ভাবাৰ প্ৰয়োজন আছে, আমি বোৰে বুজাৰ প্ৰয়োজন আছে, আমাৰ মূৰত অলপমান সোমোৱাই লোৱাৰ প্ৰয়োজন আছে। ডিঙিৰ ওপৰত কেৱল এইটো লৈ উচ্চ শিক্ষানুষ্ঠানত পঢ়ি উচ্চ শিক্ষানুষ্ঠানৰ লগত জড়িত থাকি এনেকুৱা ধৰণৰ কাৰুকাৰ্য কৰাটো সঁচাকৈ বহুত বেছি দুৰ্ভাগ্যজনক কথা। এফ.এ. আহমেদ মহাবিদ্যালয়ৰ এটা নাম আছে, কেৱল এনেকুৱা ধৰণৰ এটা পৰিস্থিতিক সৰু ঘটনা এটাক বা কিবা এটা ঘটনাক মানি লৈছোঁ ডক্টৰ সমীৰ আলী আহমেদৰ ভুল আছে বা নাই কি সেইবিলাক বেলেগ কথা, কিন্তু এটা মিছা কথাক বা এটা নোহোৱা ঘটনা এটাক
ডাঙৰ বনাই এনেকুৱা ধৰণে ভয়ানক পৰিৱেশ সৃষ্টি কৰাটো সঁচাকৈ বহুত বেছি দুৰ্ভাগ্যজনক কথা যে আমি সেইখন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমি সেইখন মহাবিদ্যালয়ত পঢ়ি আমি পঢ়ি মহাবিদ্যালয়খনত এটা বেয়া ঘটনা দেখা পালে আমি দুখ পাওঁ আমাৰ বেয়া লাগে আমি বৰ মনত কষ্ট পাওঁ যে আমি পঢ়ি মহাবিদ্যালয়খনত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু তেনেকুৱা কোনো ঘটনাই হোৱা নাই নোহোৱা ঘটনা এটা কিমান ডাঙৰ বনোৱাটো তাতকৈ বহুত বেছি ডাঙৰ দুৰ্ভাগ্যজনক কথা আজিৰ এই ভিডিঅ'টো কোৱা কথাখিনিৰ সৈতে যদি আপুনি একমত হয় তেতিয়াহ'লে লাইক কৰি নাপাহৰিব আপোনালোকে কি ভাবে কথাবোৰ কমেণ্টত লিখক আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক সকলোবোৰ মানুহে চাব লাগে সকলোবোৰ মানুহে গম পাব লাগে যে আচলতে হৈছিল কি সমাজত বা নিউজ চেনেলত ছ'চিয়েল মিডিয়াত আচলতে কি প্ৰচাৰ কৰা হৈছে সকলোবোৰ কথা সকলোৱে জনাৰ প্ৰয়োজন আছে গতিকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আৰু